হেল্ল' গাইজ, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই পৰিৱেশ সাৰ পাই গ'লোঁ আৰু এতিয়া মই ভণ্টিক মূৰ চুচাই দি আছোঁ। তো এতিয়া ভাবিছোঁ আমি অলপ মৰ্ণিং ৱাক কৰিব যাম। ইয়াত বহুত ঠাণ্ডা, সেইবাবে চুৱেটাৰটো পিন্ধি ল'লোঁ ৰ'ব। তো ওলাই আহিলোঁ ৰাস্তালৈ। চাওক না, এতিয়া বাজিছে 6টা আৰু মানুহবোৰ পুৰা কামত ব্যস্ত হৈ গ'লে। ৱাও, এয়া চাওক। সঁচাই দেই, ইমান ধুনীয়া লাগিছে। চাওক, ইমানবোৰ চৰাই। মোবাইলত বা ধৰিব পাৰিছিনে নাই। সেই গছডালত আছে। আৰু এবাৰ পথাৰখন চাওক না, সূৰ্যৰ পোহৰ একদম জিলিকি উঠিছে। ইমান যে ধুনীয়া লাগিছে। মোবাইলত ইমান এটা ধৰিব পৰা নাই, কিন্তু সঁচাকে বহুত ধুনীয়া। গৰমে লাগি গ'ল। এতিয়া মই চাহ খাব লৈছোঁ। নাস্তা ঢেৰ আছে, কিন্তু মামা ঘৰত আহি আইতা মামীৰ হাতৰ পিঠা নাখালে আৰু হ'বনে। তো মই পিঠা আৰু চাহে ল'লোঁ। নাস্তাটো সদায় খাওঁ। তো এতিয়া আমাৰ যাব ওলাইছে। বাই বাই সৰু মামা, বাই। এতিয়া আমি চাইকেল আনিব যাম। মানে আমাৰ অলপ প্লেনিং আছিল চাইকেল তেনেকৈ ফুৰি যাম। কিন্তু এতিয়া চাইকেলখন দুখন আছে, কিন্তু মোৰ কাৰণে নাই। নাথাকিলে মাহীহঁতৰ আছে। এতিয়া মাহীহঁতৰ তাতে আনিব যাম ভণ্টিৰ লগত। এয়া ভণ্টি ক'ত গ'লো ভণ্টি? মানে ভণ্টিয়ে মৰমতে মানুহ বুলি মাতো। মানুহ হাও, চাইকেলখনে দেখোন মানুহ ক'ত গ'ল? লুকিয়ে আছে ব'লা। মানে আমি ভাবিছোঁ যোৱাতে এখন ঠেলি লৈ যাম, আহাতে মোৰখনো পাই যাম নহয়, একেলগে চলাই আহিম। মই তাৰপিছত খোজকাঢ়ি যাম। পিছে যদি চাইকেলখন নাই, আমিতো ফোন কৰিও যোৱা নাই। গাইজ চাই থাকক, ইণ্টাৰেষ্টিঙো হ'ব পাৰে। চাইকেল নাথাকিবও পাৰে, ঘূৰিও আহিব লগা হ'ব পাৰে, ঠিক নাই। চাই থাকক কি হয়। এনে চাওকচোন কি ধুনীয়া লাগিছে চিনাৰীখিনি, ৰ'দত জিলিকি আছে। ভণ্টিৰ বোলে চাইকেলখনৰ কিবা নামো আছে, কওকচোন। অম্বিকা। কি নাম? অম্বিকা। তো এই চাইকেলখনৰ নাম হ'ল অম্বিকা। বঢ়িয়া নাম থৈছা। তে গাড়ীৰ নাম যদি বসন্তী হ'ব পাৰে, চাইকেলৰ নাম অম্বিকা কিয় হ'ব নোৱাৰে? পাহতল এইবিলাক গছ চাওক, কি ডাঙৰ ডাঙৰ গাটো, বহুত আগৰে। কি কেতিয়াবা লগাইছিল। এয়া চাওক, তিনিআলি। ইফালেদি গ'লে মানুহৰ মামাকৰ ঘৰত যাব পাৰি, আৰু ইফালেদি গ'লে মাহীহঁতৰ ঘৰত যাব পাৰি। বৰ্তমান আমি ইফালেদি যাম। এয়া দোকান চাওক, যি এতিয়া বন্ধ আছে। এয়া এইটো কিবা মন্দিৰ, এইটো নামঘৰ। কৃষ্ণ ৰাইজৰ এইটো মাহীহঁতৰ ঘৰ আহি পালোঁ। কি এয়া আমাৰ মন লুকাই আছে, ৰাসত নিনিয়া কাৰণে কান্দি আছে। এই লুকাল লাজতে। এয়া আমাৰ মন, এতিয়াহে অলপ শান্ত হৈছে, কান্দি আছিল ইমান টাইম। এয়া আমাৰ ভাইটি মোবাইল চাই আছে। আমি ঘৰমুৱা হৈছোঁ
আৰু আমি যি ভাবিছিলোঁ সেইটোৱে হ'ল, চাইকেলখন নাপালোঁ, মানে মহাই লৈ গৈছে। ভাবিছোঁ চাইক্লিং কৰিম, এখন মই চাইকেল যোগাৰ কৰিছোঁ। চাওক এতিয়া ভাবিছোঁ আমি বিলৰ পাৰত যাম। এইটো ফালে গ'লে বিলৰ পাৰ পাই বোলো, এতিয়া ৰাস্তাটো পাৰ হৈ লওঁ। এইটো এটা নামঘৰ। এতিয়া আমি ভগৱানক চিন্তি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। ব'লক গাইজ, চাই থাকক। এতিয়া আমি পামেই আৰু বিলৰ পাৰ। ফাইনেলি বিলৰ পাৰ আহি পালোঁ। এয়া চাওঁ কি ধুনীয়া, বনজা বতাহও দি আছে ইয়াতে। চাওক, গোটেই মেটেকাৰে ভৰি পৰিছে আৰু মেটেকাৰ ফুলবোৰ চাওক ইমান সোপা। এনেকুৱা ঠাইত চাইকেল চলাই মজাই বেলেগ। বেছি গাড়ী মটৰো নাই আৰু মাইণ্ডো ফ্ৰেছ হৈ যায়। ধুনীয়া পৰিৱেশো দেখা পালোঁ। তো মই এতিয়া ভাবিছোঁ এই মেটেকা ফুলটো আনিম, যে খাত্ৰকা খিলাৰী হৈ যাব লাগিব ইয়াৰ পৰা যাব। তো মই আনিব যাওঁ। গাইছ, আৰু মোক দেখা নাপাবও পাৰে। কোনোবাই মাতিলে পিছে আকৌ লাভডাল নহ'ল, খোজাইছে গাটো। পিছে চাওক কি ধুনীয়া, ময়ূৰৰ পাখিও আছে। কোনোবা চিনাকি মানুহ লগ পালে অলপ বেজুতিও খালোঁ, কিন্তু একো নাই, ভাল লাগি গৈছে। চাওক কি ধুনীয়া। তুমি খাতা দেন নাৰিকিন খাতা নহ'লে চিঙাই হ'ল। তুমি নানা নেকি? তুমিও আনা এটা চিঙি। সাহস আছে যদি আনা, তোমাক মই চেলেঞ্জ দিছোঁ। অলপ আগে উল্টিলোৱে মই, তো মোৰ ফুলডাল চিঙি থাকি তই এতিয়া আমি নদীৰ পাৰে পাৰে যাই, নদী নহয়, বিলৰ পাৰে পাৰে যাই আছোঁ। ফ্ৰেছ গোবৰ, ফ্ৰেছ নহয়, কালি মানে আহিছে। এডাল গছ এনেকৈ জিৰাব পাৰোঁ। শৰাইঘাটৰ দলং। আমি এতিয়া সৰু থাকোঁতে এটা কাহিনী হৈছিলোঁ, এটা ভেড়া ছাগলী আৰু মানে কিবা দুটা ছাগলী যুদ্ধ লাগে। এটা ছাগলী হৈছে আৰু এটা মই ছাগলী, মই যাওঁ লাগে দেখোন, ভাঙি যদি পৰোঁ যাওঁ আৰু ভাঙি পাৰিম নেকি? যাবা ন? দলংখন লৰিছে দেখোন। নাচবা মানুহে
বাহে বাহে যেটা এইখন চব গাইজ ভেল চব পানী এনেকৈ ৰখি থকা যেন লগা নাই ক যেন লছৰে কৰা নাই পানী নি এইখন ভেল শুনিছিলোঁ আজি ফাৰ্ষ্ট দেখিলোঁ ইয়াতে শ্বুটিং কৰিব বঢ়িয়া গাইজ চাওঁ ইয়াতে বেছি ফুল আছে এই চৰি চাওঁ তো ইয়াতে চাওঁ ইয়াতে বেছি ফুল আছে থেংক ইউ এডাল মোক ভণ্টিয়ে দিলে এডাল ভণ্টিৰ এডাল মোৰ এডাল এতিয়া মেটেকাৰ ফুল চুল লগাই চগাই আমাৰ যাত্ৰা সামৰোঁ মানে ঘৰমুৱা হওক তো এইবাৰলৈকে বাই বাই বিলৰ পাৰ লগ পাম নেক্সট বাৰত কাৰণ ইয়াতে আহি আমনিয়ে নালাগে যোৱাবাৰো আহিছিলোঁ এইবাৰেই আহিছোঁ হ'লেও প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাই বহুত ভাল লাগিল যদি আপোনালোকেও এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব ভগৱান বেয়া নাপাব যাবি আনৰ কাৰণে ইয়াৰ পৰাই সেৱা কৰিছোঁ তো মই চাইকেল চলাই মজুতে পাই গ'লোঁ লং পেণ্ট ছিঙি গ'ল এয়া চাওঁ এই ঘৰত যাই দেখাম বোলো তো চাওঁ মোৰ লং পেণ্টটো হকলা বুটা হৈ গ'ল চাইৰেনত বজি কলা চলা লাগি গ'ল হে বাৰু পূৰা এনজয় কৰিছোঁ কিন্তু দুখো লাগিল নতুন লং পেণ্ট আছিল তাতে কিন্তু ফাটি গ'ল